আপুনি বাৰু নাৰিকলৰ পানী খাই ভাল পায় নেকি? আপুনি বাৰু জানেনে নাৰিকলৰ পানীৰ উপকাৰিতা কি? আজি আমি কম নাৰিকলৰ পানীৰ উপকাৰিতা কি। নাৰিকলৰ পানী পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ। দৈনিক খালে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যাব। নাৰিকলৰ পানীত পটাছিয়াম আৰু মেগনেছিয়ামৰ দৰে ইলেক্ট্ৰোলাইটৰ প্ৰাকৃতিক উৎস থাকে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে দৈনিক নাৰিকলৰ পানী খালে শৰীৰত কি কি প্ৰভাৱ পৰিব? নাৰিকলৰ পানীত মেগনেছিয়াম, ছডিয়াম আৰু পটাছিয়ামৰ দৰে বহুতো গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান থাকে। একাপ নাৰিকল পানীত 60 কেলৰি থাকে, অৰ্থাৎ প্ৰায় 240 মিলিলিটাৰ। নাৰিকল পানীৰ আন এটা সম্ভাৱ্য অতিৰিক্ত উপকাৰ হ'ল ই মেগনেছিয়ামৰ ভাল উৎস। ই ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰাৰ লগতে টাইপ 2 ডায়েবেটিছ ভালদৰে নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। নাৰিকলৰ পানী খালে বৃক্কৰ পাথৰ কমাব পাৰি। দৈনিক নাৰিকলৰ পানী খালে শৰীৰত শক্তি বজাই ৰাখে আৰু লগতে কিডনীত পাথৰ সৃষ্টি হোৱাত বাধা দিয়ে। নাৰিকল পানীৰ হাইড্ৰেটিং গুণ ছালৰ স্বাস্থ্যৰ বাবে উপকাৰী হ'ব পাৰে। ই যৌৱনকাল বজাই ৰখাটো সহায় কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, ট্ৰুথ বাৰ্তা।